हेलो फ्रेंड्स, वेलकम टू एच लार्निंग आपलोक स्वागतम जानाइছো। प्रिय बंधुসকল, আজি আমি डिस्कस करिम जोआ 10 तारिखे हो जोआ सीटेट परीक्षार लैंग्वेज एसामिस लैंग्वेज 1 डिस्कस करिम और यारे जिमान पारिছো आमी शुद्ध एन्सार की दिबोलै चेष्टा करिছো और जदि दुइटा क्वेश्चनत किबा आपनलोকৰ डाउट থাকে आपनलोके जनाब पारे। तेन्ते आहक आमी भिडिओটো आरम्भ करिছো और आमी प्रथमते आमाक दिया হৈছিল এটা গল্প। এই গল্পটো মই নপঢ়ো কাৰণ আপোনালোকৰ লগতে আছে, মই জাস্ট এনসাৰটোৱে ডিসকাস কৰিছো। प्रथम क्वेश्चनটো চাও, বিচক্ষণ শব্দৰ সমাৰ্থক নহয়, বিচক্ষণ শব্দৰ সমাৰ্থক নহয়, প্ৰাজ্ঞ নহয়। নেক্সট, সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলাবদ্ধ আয়োজন আদিয়ে কি কৰিছিল? শৰাইঘাটৰ যুদ্ধত অসমীয়াৰ জয় নিশ্চিত কৰিছিল। লাচিত তেতিয়া বিখন জ্বৰ, ইয়াত বিখন শব্দটো কি? ইয়াতে বিখন শব্দটো বিশেষণ বুজাইছে। নেক্সট, অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত? এই এজন মানুহ কোন? এই এজন মানুহ হল লাচিত বৰফুকন। নেক্সট আমি চাও কোয়েশ্চন নাম্বার 95। লাচিত বৰফুকনে প্ৰতিৰোধ কৰা মোগলৰ আক্ৰমণৰ পূৰ্বে কোনে গুৱাহাটী জয় কৰিছিল? কোনে কৰিছিল? মীৰ জুমলাই কৰিছিল। নেক্সট, আহিলাপাতি এটা শব্দ কিহৰ উদাহৰণ? ইয়াৰে শুদ্ধ উত্তৰটো হল সমাস। নেক্সট, শৰাইঘাটৰ যুদ্ধত অসমৰ জয় বুকুতে পকা কল নাছিল। বুকুতে পকা কল নাছিল মানে হল গাৰ জোৰেৰে কাৰ্য সম্পাদন কৰিব নোৱাৰি, ই সময় সাপেক্ষে কথা। নেক্সট, কোয়েশ্চন নাম্বার 98। বিখন শব্দত মূৰ্ধন্য ন ব্যৱহাৰ হোৱাৰ কাৰণ হল, ইয়াৰে কাৰণ হল সত্যবিধিৰ নিয়ম মতে মধ্যনাখৰ পাছত মূৰ্ধন্য ন বহে। নেক্সট, ওপৰৰ পাঠত থকা লাচিতৰ মৃত্যুপণসূচক উক্তিটোৰ হাৰবাগৰ সৈতে তলৰ কোনটো উক্তি অধিক সংগতিপূৰ্ণ? ইয়াৰে শুদ্ধ উত্তৰটো হল অপশ্যন নম্বৰ 1, যুদ্ধত হয় বিজয় নিশ্চিত কৰিব, নহলে মৃত্যু সাৱটিত হ'ব, কিন্তু হাৰ মানি উলটি নাযায়। নেক্সট, কোয়েশ্চন নাম্বার 100 পৰা 105 আমাক এটা কবিতা দিয়া হৈছিল। আমি কবিতাটো নপঢ়ো, জাস্ট ইয়াৰে এনসাৰ কেইটাই ডিসকাস কৰিছো। আইতাই 100 নম্বৰ, আইতাই ঘোলা চকুজুৰি ড্যাশ, ইয়াৰে ঘোলা শব্দটো এটা কি? ইয়াৰে ঘোলা শব্দটো এটা বিশেষণ। নেক্সট, পুৰুষৰ শব্দৰ সমাৰ্থক শব্দ হল চোকা। নেক্সট, মৰাপাটৰ বৰণ ধৰা চুলিৰ আইতাগৰাকীয়ে কি বিচাৰিছিল? কি বিচাৰিছিল? 20টা বছৰ। নেক্সট, আইতাই কিহৰ উপলুঙা কৰি ঘূৰি ফুৰে? ইয়াৰে শুদ্ধ উত্তৰ হল যাৰ জহৰ প্ৰত্যাহ্বানক। নেক্সট, মই বিচাৰিছো কি তই নুবুজিবি শুন, ইয়াক কি কাব্যালংকাৰ ফুটি ওলাইছে? ইয়াৰে এইটো কোশ্চেনত মোৰ অলপ ডাউট আছে, আপোনালোকে মোক কমেণ্ট বক্সত জনাব। তথাপিও মোৰ মতে এইটো অনুপ্ৰয়াস হ'ব লাগে, মই কিন্তু চিয়ৰ নহয়, আপোনালোকে মোক কমেণ্ট বক্সত জনাব যদি আপোনালোকে শুদ্ধ উত্তৰটো জানে। নেক্সট, সূৰজ শব্দৰ তৎসম ৰূপ কি? ইয়াৰে শুদ্ধ উত্তৰটো হল অপশ্যন নম্বৰ বি, সূৰ্য। নেক্সট, কোয়েশ্চন নাম্বার 106টো চাওঁ আমি। ভাষা শিক্ষণৰ কোনটো পদ্ধতিয়ে স্মৰণক ভাষা শিক্ষণৰ এটা দিশ ৰূপে গণ্য কৰে? ইয়াৰে এইটো কোশ্চেনতো মোৰ অলপ ডাউট আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লাগে মোৰ মতে অপশ্যন নম্বৰ 2, কমিউনিকেটিভ এপ্ৰোচ। তথাপিও মোৰ অলপ ডাউট আছে, আপোনালোকে কমেণ্ট বক্সত জনাব প্লিজ। নেক্সট,
কাব্য এগৰাকী ভাষা শিক্ষয়িত্ৰী। তেওঁ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ লগত সম্পৰ্কিত শব্দ বিচাৰিবলৈ দিলে আৰু তাৰ মিত্ৰ শব্দসমূহ অৰ্থাৎ যিবোৰ শব্দ এটা শব্দৰ আগত আৰু পাছত বহে বিচাৰি উলিয়াবলৈ দিলে। এই কৌশলটোক কি বুলি কোৱা হ'ব? ইয়াকে কোৱা হ'ব শব্দ গঠন, ৱাৰ্ড ফৰ্মেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 108। এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষণ ক্ষমতা পৰীক্ষা কৰিবৰ বাবে প্ৰশ্ন প্ৰস্তুত কৰিছে। তেওঁ এটা পেৰাগ্ৰাফৰ অন্তৰ্ভুক্ত বাক্যসমূহৰ পৰা প্ৰতি 5 নম্বৰৰ শব্দটো বাদ দি গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক খালী ঠাইসমূহ পূৰণ কৰিবলৈ দিছে। এই পৰীক্ষণ কৌশলটোক কি বুলি কোৱা হ'ব? ইয়াকে কোৱা হ'ব শব্দ ভাণ্ডাৰ পৰীক্ষণ বা ভকেবুলাৰী টেষ্টিং। নেক্সট কুৱেশ্যন নম্বৰ 109। কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ এটা সঠিক উচ্চাৰণ কৰা প্ৰক্ৰিয়াটোক কোৱা হয় কি কোৱা হয়? কথন কৌশল, মেকানিক্স অফ স্পিকিং। নেক্সট কাহিনী কথন বা ষ্টৰী টেলিঙক কি ক্ষেত্ৰত এটা শিক্ষণ আহিলা হিচাপে প্ৰয়োগ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ 4, শিক্ষাৰ্থীক শ্ৰৱণ কাৰ্যত জড়িত কৰিবলৈ। নেক্সট কুৱেশ্যন। প্ৰসংগ অনুসৰি ব্যাকৰণ বা গ্ৰামাৰ ইন কনটেক্সট মানে হৈছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ 2, য'ত ৰূপ বা ফৰ্ম প্ৰথমতে পাৰ্থক্য কৰা যায়। প্ৰথমতে সেই স্বাভাৱিক ভাষাৰ বা নেচাৰেল লেংগুৱেজ উদাহৰণৰ পৰা শিক্ষণ আৰু তাৰ প্ৰসংগ অধ্যয়ন। নেক্সট কুৱেশ্যন নম্বৰ 112। তলৰ কোনটো শিক্ষণ দক্ষতা ষ্টাডি স্কিল নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কোনো অনুষ্ঠানৰ কাৰ্যসূচী বা এজেণ্ডা লিখন। নেক্সট পাঠ্যপুথি প্ৰণেতাসকলে সদায় মূল লেখকে লেখা গদ্যপাঠ, কবিতা, বৃত্তান্ত আদি অন্তৰ্ভুক্ত কৰে। তেওঁলোকে বাতৰি কাকত, আলোচনী আদিৰ পৰাও মূল পাঠ অন্তৰ্ভুক্ত কৰে। ইয়াৰে কাৰণ হ'ল পাঠ্যপুথি প্ৰণেতাসকলে স্বতন্ত্ৰ পাঠ পচন্দ কৰে। ইয়াৰে ফোন নম্বৰটো অলপ পজিটিভ আছে। এইসমূহ প্ৰমাণিক আৰু ইয়াৰ ভাষা স্বাভাৱিক। তথাপিও মোৰ মতে এইটো পাঠ্যপুথি প্ৰণেতাসকলে স্বতন্ত্ৰ পাঠ পচন্দ কৰে, এইটো মোৰ মতে অলপ বেছি বেটাৰ অপশ্যন লাগিছে। নেক্সট কুৱেশ্যন নম্বৰ 114। তলৰ কাৰ্যটিক কি বোলা হয়? শিক্ষকে নিজৰ ধৰণে এটা পাঠ পঢ়ি গৈছে আৰু শিক্ষাৰ্থীসকলে গোট বান্ধি মূল কথাবোৰ লিখি ৰাখি পাঠটোৰ নিজৰ ধৰণে লিখি উলিয়াইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পুনৰ্লেখন কাৰ্য। নেক্সট কুৱেশ্যন হ'ল, সাধাৰণতে প্ৰথম ভাষা বিকাশ মানে হৈছে আহৰণ কৰা। প্ৰথম ভাষা যিটো মাদাৰ টাং, সেইটো আমি কি কয় আহৰণ কৰোঁ বা একজিশ্যনৰ দ্বাৰা আমি পাওঁ, একুৱায়াৰ কৰোঁ যিটো নলেজ। নেক্সট প্ৰথম শ্ৰেণীত শিক্ষকতা কৰা এগৰাকী শিক্ষকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাতৃভাষা সুকীয়া তেওঁ ছাত্ৰ ছাত্ৰীসকলক নিজৰ ভাষাতে পাৰস্পৰিক সম্ভাষণ জনাবলৈ ক'লে। ছাত্ৰ ছাত্ৰীসকলে এইদৰে কৰোঁতে প্ৰত্যেক দিগৈ নতুন শব্দৰ সৈতে পৰিচয় হ'বলৈ আৰম্ভ কৰিলে। শিক্ষকগৰাকীয়ে গ্ৰহণ কৰা কৌশলটো আছিল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লাগে এটা সমল হিচাপে বহুভাষিকতা। কিন্তু ইয়াৰে এ নম্বৰটো চান্স আছে হোৱাৰ, কিন্তু মোৰ এটা বেটাৰ অপশ্যন লাগিছে 4 নম্বৰটো, এটা সমল হিচাপে বহুভাষিকতা। নেক্সট 117। তলৰ কোনটো কৌশল শিক্ষাৰ্থীক ভাষা শিকোৱাৰ ক্ষেত্ৰত আদৰ্শ কৌশল ৰূপে গণ্য কৰিব নোৱাৰি বুলি কৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বৰ্ণমালাৰ আখৰসমূহ পৰিচয়। নেক্সট কুৱেশ্যন নম্বৰ 118। মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা মানে হৈছে প্ৰথমতে মাতৃভাষা শিক্ষণ আৰু পৰৱৰ্তী পৰ্যায়ত অধিক ভাষাৰ সৈতে পৰিচয়। নেক্সট কুৱেশ্যন। বিদ্যালয়ত ভাষা শিক্ষণৰ নীতিক কোৱা হয় মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা। নেক্সট কুৱেশ্যন আজিৰ বাবে লাষ্ট।
সামগ্ৰিক ভাষা অভিখন হোল লেংগুৱেজ হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল শিক্ষাৰ্থীয়ে বৰ্ণ আৰু উচ্চাৰণৰ মাধ্যমেৰে শব্দ খণ্ডবাক্য আৰু বাক্য শিকাৰ যোগেদি এটা ভাষা শিকা ধাৰণা বুলি কৰা অপশ্যন নম্বৰ 4 টো শুদ্ধ উত্তৰ এয়াই আছিল যোৱা 8 তাৰিখে হৈ যোৱা সিটেট পৰীক্ষাৰ এছামিজ লেংগুৱেজ 1 আমি ডিসকাস কৰিলোঁ আপোনালোকে যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক আৰু কিবা কোৱেশ্চনত যদি আপোনালোকৰ ডাউট আছে আপোনালোকে কমেন্ট বক্সত জনাব পাৰে ধন্যবাদ